নমস্কাৰ বন্ধুসকল, ট্ৰেডিং লাইফলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোকে আজি USD INR লক্ষ্য কৰিছে, আজি USD INR অপেন হৈছে 9টা বজাত 82.7 আৰু ৰাইট নাও এতিয়া আপোনাৰ অলমষ্ট সময় 10:30 বাজিছে ৰাতি। তো এতিয়া ট্ৰেড কৰি আছে ক'ত 82.1 মানে অলমষ্ট 12 পইচা আপ চলি আছে। আজি বহুত বেছি ভাল আপ ট্ৰেণ্ড হোৱা নাই, মানে 12 পইচা আপ হৈছে যদিও বহুত শ্ল' আপ হৈছে। আহে আকৌ ডাউন আহে, আকৌ উঠে, আকৌ ডাউন আহে, আকৌ উঠে, এনেকৈ এতিয়া ৰাতি যেতিয়া মাৰ্কেট ক্ল'জ হৈছে 5টা বজাত, তাৰপিছত আপোনাৰ এইটো পিক আপ লৈছে আপ চাইডৰ ফালে। মই কালি আপোনালোকক কৈছিলোঁ যে 83 টাচৰ চান্স আছে বহুত, যদি এইটো পিক আপত আপচাইড হৈ থাকে। USD যিমান ডেটা আহিছে আজি চব USDৰ অলমষ্ট ফৰত আছে, বাট এটা কথা লক্ষ্য কৰিব লাগিব যে GBP যিটো আমাৰ বেংক অফ ইংলেণ্ডে যিটো আপোনাৰ ৰেট অফ ইণ্টাৰেষ্ট 0.25 বেচিক পইণ্ট বঢ়াই দিছে, ইনক্ৰিজ কৰিছে। ষ্টিল মানে টেকনিকেলি কি হ'ব লাগিছিলে, GBP আপ হ'ব লাগিছিলে, GBP মানে ব্ৰিটিছ পাউণ্ড, আৰু USD ডাউন হ'ব লাগিছিলে টেকনিকেলি। কিন্তু মন কৰিবলগীয়া কথা কি, বণ্ড ইল ইউএছৰ 10 ইয়াৰ বণ্ড ইল USৰ 10 ইয়াৰ বণ্ড ইল কি হয় গুগল চাৰ্চ কৰি চাব, নহ'লে মই পিছত ভিডিঅ' বনাই দিম। USৰ বণ্ড ইল এতিয়া ষ্ট্ৰং, বহুত ষ্ট্ৰং, 4.13টোত ট্ৰেড কৰি আছে বৰ্তমান। ইমান ষ্ট্ৰং বণ্ড ইল্ডত US ডাউন অহাৰ কোনো প্ৰশ্নই নুঠে। US ডলাৰ গোটেই ইনভেষ্টৰবিলাকে বণ্ড ইল্ডতে ইনভেষ্ট কৰে। বণ্ড ইল্ড ষ্ট্ৰং মানে ৱৰ্ল্ডৰ যিমান ইনভেষ্টৰ আছে চবেই USত ইনভেষ্ট কৰি আছে। চব যেতিয়া USত ইনভেষ্টমেণ্ট চলি আছে মানে কি হৈছে, USD ষ্ট্ৰং হৈ আছে, ডলাৰ ষ্ট্ৰং। এতিয়া যদি কালি এইটো পিক আপত চলি থাকে আৰু 82.83ৰ ওপৰত ট্ৰেড কৰে ডলাৰে, দেন 83 আপ হৈ যাব। বহুত চান্স আছে, 90% চান্স। আৰু যদি RBI আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কিবা ইণ্টাৰভেনশ্যন কৰে, তেতিয়াহ'লে হয়তো সামান্য ডাউন হ'ব পাৰে 82.6 82.5 এইখিনিলৈকে আহিব পাৰে মেক্সিমাম। মানে মেক্সিমাম ডাউন চাইড 83.5 আৰু মেক্সিমাম আপ চাইড 83+। কালি কি আছে, ফ্ৰাইডে, উইকলি এক্সপাইৰী। অপশ্যন ট্ৰেডিং নকৰাটো বেটাৰ। যদি ট্ৰেড ওলাই ফিউচাৰত ট্ৰেডিং কৰক, ফিউচাৰ ছেফ। এইখিনি আমাৰ কালিৰ কাৰণে লেভেল থাকিব। লেভেলকেইটা মই আকৌ কৈ দিছোঁ। আপচাইড লেভেল আছে 82.78 82.83 82.87 83+। ডাউন লেভেল 82.69 82.6 এণ্ড ফাইনেলি 82.5। চান্সটো খুবেই কম। যদি RBI যদি ফ'ৰ্চফুলি যদি ডাউন চাইডৰ ফালে ঠেলি দিয়ে, দেন 82.5 আহিব পাৰে, যিটো আশা খুবেই কম আছে। কাৰণ বণ্ড ইল ইমান হাই হৈ আছে, USD ডাউন অহাৰ কোনো চান্স নাই।
সেকেন্ড কথা, গোল্ড ডাউন চলি আছে, ডলাৰ ইণ্ডেক্স আপ চলি আছে, বণ্ড ইল্ড আপ চলি আছে। ইকনমিকেল ডেটা যিমান আছে সব ইউএছৰ ফৰত, USDৰ ফৰত ভাল আছে, চবে ছাপোৰ্ট কৰি আছে। গতিকে USD ডলাৰ ষ্ট্ৰং হৈ আছে। ৰুপি ষ্ট্ৰং হোৱা কোনো ফেক্টৰেই নাই বৰ্তমান মাৰ্কেটত। জিঅ' এটা আছিলে GBP বেংক অফ ইংলেণ্ডে আপোনাৰ ৰেট অফ ইণ্টাৰেষ্ট বঢ়াই দিও 0.25 বঢ়ালে, মানে 5 আছিলে 5.025 চৰি 5 আছিলে 5.25 হ'ল। না GBPয়ে বহুত আপছাইড লৈছে, না ডলাৰ ডাউন হৈছে। চ' কালিও আপছাইড থাকিব বুলি আশা কৰিছোঁ, আৰু ডাউন চাইড হ'লেও সেই লেভেলকেইটা মই যিকেইটা দিছোঁ সেইকেইটা চাই ল'ব পাৰিব সেই হিচাপতে। কাৰণ ইটছ এণ্ড এভৰি ডাউন চাইড ছাপৰ্টৰ পৰা ৰিভাৰ্চেল হোৱাৰ চান্স আছে। 82.5 আহিলেও ৰিভাৰ্চ হ'ব, 82.6 আহিলেও ৰিভাৰ্চ হোৱাৰ চান্স আছে। চ' এইখিনিয়ে আজিৰ কাৰণে বন্ধুসকল। USD INRত আপোনালোকে ট্ৰেডিং কৰি চাওক, কম ইনভেষ্টমেণ্ট কৰক, কমকৈ স্মল লটত চেষ্টা কৰি চাওক। মই প্ৰফিট পাইছোঁ, আপোনালোকেও নিশ্চয় পাব। চ' আজিলৈ এৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, গুড নাইট।